may I request all the dignitaries to please proceed for the floral tribute to the Bodoland. Floral tribute. To Kanak Boro Tamulpur, the senior national player archery, and also to Tamulpur district, dynamic polo. আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাই ষ্টেডিয়ামত বডোলেণ্ড স্পৰ্টছ মিট পুনৰ আৰম্ভ হৈছে আৰু ইয়াত বিভিন্ন ডিসিপ্লিনবিলাক খেলৰ ইয়াত ৰাখা হৈছে এথলেটিক্স লৈ পেলাই পেৰা স্পৰ্টছলৈকে সকলো ইভেন্টছটো ইয়াত ৰাখিছে কাবাডী ভলিবল এই গোটেই ফুটবল সকলোকে ৰাখিছে আৰু যোৱা 2 বছৰ খুব সফলভাৱে বডোলেণ্ড স্পৰ্টছ মিটটো হৈছে আৰু এইবুলিও আমাৰ সকলো জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই আজি ইয়াত ইনাগুৰেল প্ৰগ্ৰামত উপস্থিত হৈ খুব আনন্দিত হৈছো কাৰণ বডোলেণ্ড অঞ্চল সকলো জানে আগৰ পৰাই খেলাত ভাল কিন্তু সেই সময়ত বিশেষভাৱে ফুটবলটোৰ কাৰণে বহুত বেছি জনাজাত হৈছিল কিন্তু এতিয়া ফুটবলক বাদ দি পেলাই অইন ডিসিপ্লিন বিলাকতো আজি আমাৰ অঞ্চলৰ স্পৰ্টসম্যান বিলাকে নেশনেল লেভেলত বা ইন্টাৰনেশনাল লেভেলত সিলেকশন হোৱা আৰম্ভ হৈছে হেতুকে লক্ষ্য ৰাখি বডোলেণ্ড চৰকাৰখনে আমাৰ 40টা সমষ্টিত 40টা ষ্টেডিয়াম 5 কোটি টকাৰ আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছো আৰু সেই নিৰ্মাণৰ কাৰ্য ইতিমধ্যে চলি আছে এতিয়ালৈকে 12খন এপ্ৰুভেল দিয়া হল স্যাংচন কৰা হল ওহা ফাইনান্সিয়েল ইয়াৰত আমি 28খন একেলগে নিৰ্মাণ কৰিম বুলি ভাবিছো যাতে প্ৰত্যেকটো সমষ্টিত লৰা ছোৱালীয়ে ভালকে খেলিব পাৰে আৰু ইয়াৰ লগতে আমি এই বছৰৰ পৰা যোৱা বছৰ আমি এটা 3 বছৰীয়া এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছো যে 3 বছৰৰ মুৰে বডোলেণ্ড অঞ্চলৰ পৰা নেশনাল ইন্টাৰনেশনাল খেলা বিভিন্ন স্পৰ্টসম্যান বিলাকক আমি 3 বছৰৰ মুৰে 100 জনক কনকেশন নাৰ্জাৰী স্পৰ্টস এক্সেলেন্ট এৱাৰ্ড 1 লাখ কোটি টকা দিয়া হয় হিটো প্ৰগ্ৰামটো কন্টিনিউ হ'ব আৰু এই বছৰৰ পৰা আমাৰ সানিক্য ব্ৰহ্ম তেখেত বড়সকলৰ এজন খুব নমস্য ব্যক্তি আছিলে তেখেতে সকলো বিষয়তে এক্সপাৰ্ট আছিলে গান লিখাৰ পৰা লৈ স্পৰ্টছৰ পৰা লৈ আৰু বডোলেণ্ডৰ যেটো বড়ো ইন্ডিজিনাস গেম এটো পপুলাৰাইজ কৰা হিটো শব্দ এটা ডিসিপ্লিনত আনা এই কামখিনি তেখেতে কৰিলে তেখেত স্বৰ্গবাসী হল মই তেখেতলৈ শ্ৰদ্ধা জনাইছো আৰু এই বছৰৰ পৰা আৰম্ভ কৰি অহা বছৰৰ পৰা আমি আমাৰ আয়ং তেখেতক জেঠা বুলি কোৱা হয় আয়ং যেটো আমাৰ সানিক্য ব্ৰহ্মৰ নামত বডোলেণ্ড স্পৰ্ট এৱাৰ্ড দিয়া হ'ব এটো এটা এনাদাৰ এনুৱেল ইভেন্ট আমাৰ হ'বলৈ গৈ আছে আৰু ইয়াৰ লগতে আমাৰ দুটা ডিস্ট্ৰিক্টত প্ৰথম আমি হোস্টেল নিৰ্মাণ কৰিবলৈ গৈ আছো আৰু দুটা ডিস্ট্ৰিক্টত আমি 2.5 কোটি টকা খৰচ কৰি প্ৰায় 500 জন লৰা ছোৱালী খেলুৱৈসকল থাকিব পৰা বাক্সা আৰু কোকৰাঝাৰত প্ৰথমতে দুটা হোস্টেল নিৰ্মাণ কৰিম ইয়াৰ পিছত প্ৰত্যেকটো ডিস্ট্ৰিক্টতে আমি হোস্টেল নিৰ্মাণ কৰিম যাতে লৰা ছোৱালী সকলে ইয়াত থাকি প্লাই স্পৰ্টস প্ৰেক্টিস কৰিব পাৰে ট্ৰেনিং ল'ব পাৰে আৰু ইয়াত থাকি প্লাই শিক্ষা দীক্ষা সব কাম বিলাক কথাটো লক্ষ্য ৰাখি আমি এইখিনি সিদ্ধান্ত লোৱা হৈছে অহা মাৰ্চ মাহত আমাৰ সৰকাৰৰ ভিজন ডকুমেন্ট আমি প্ৰস্তুত কৰিম ইয়াত অহা 5 বছৰৰ আৰু অহা 25 বছৰৰ দুইটা ভিজন ডকুমেন্ট একেলগে আমি ৰিলিজ কৰিম আৰু তেতিয়া এই স্পৰ্টছৰ গোটেই কথাবিলাক তাতে লিপিবদ্ধ থাকিব আমি অহা 5 বছৰত কি কাম কৰিবলৈ গৈ আছো